আপুনিও ভাবিছে নেকি যে সকলো ধৰণৰ প্ৰটিনে ইউৰিক এচিড বৃদ্ধি কৰে? তেন্তে আপুনি ডাঙৰ ভুল কৰিছে। প্ৰটিনে নিজে পোনপটীয়াকৈ ইউৰিক এচিড নবঢ়ায়। আচল সমস্যাটো হ'ল খাদ্যত থকা পিউৰিন, প্ৰটিন নহয়। পিউৰিন হ'ল খাদ্যত থকা এবিধ প্ৰাকৃতিক পদাৰ্থ। যেতিয়া আপুনি পিউৰিনযুক্ত খাদ্য খায়, আমাৰ শৰীৰে তাক ইউৰিক এচিডলৈ কনভাৰ্ট কৰে। কথাটো এনেদৰে ভাবক। প্ৰথমতে আপুনি পিউৰিনযুক্ত খাদ্যটো খালে। তাৰপিছত প্ৰথমতে কনভাৰ্ট হয় ইনটু জেনথিন আৰু তাৰপিছত ইনটু ইউৰিক এচিড। এই গোটেই প্ৰক্ৰিয়াটো আমাৰ লিভাৰৰ জেনথিন অক্সিডেজ নামৰ এনজাইমৰ সহায়ত সম্পন্ন হয়। এতিয়া পাৰ্থক্যটো বুজি লওক। ফাৰ্ষ্ট আহিলোঁ আমি ৰেড মিট, যেনেকৈ গৰু, ছাগলী, গাহৰি মাংস। ইয়াতে প্ৰচুৰ পৰিমাণে হাইপোজেনথিন থাকে, যোনটো এবিধ পিউৰিন হয়। আৰু ইয়াতে চেল নিউক্লিয়াছবোৰ বেছি থাকে। ইয়াৰ ফলত অতি সোনকালে ইউৰিক এচিডলৈ পৰিৱৰ্তন হয়। তেজত ইউৰিক এচিডৰ মাত্ৰা হঠাতে বাঢ়ি যায় আৰু গাউট বা গাঁঠিৰ বিষ হোৱাৰ সম্ভাৱনা খুব সোনকালে বৃদ্ধি পায়। ছেকেণ্ড আহিলোঁ আমি সাগৰীয় মাছ, যেনেকৈ চাৰ্ডিনছ, এনকভিছ ইত্যাদি। ইয়াতো উচ্চ মাত্ৰাত পিউৰিন থাকে, যাৰ ফলত ইউৰিক এচিড বহুত দ্ৰুতগতিত বাঢ়ে। থাৰ্ড আহিলোঁ আমি দাইল বা বাকী ভেজিটেবল প্ৰটিন চ'ৰ্চ। ইয়াত পিউৰিন থাকে, তথাপিও ইয়াৰ প্ৰকাৰটো বেলেগ। লাহে লাহে ইউৰিক এচিডলৈ পৰিৱৰ্তন হয়। ইয়াত প্ৰচুৰ ফাইবাৰ থাকে, গতিকে ইউৰিক এচিড খুব কম পৰিমাণেহে বৃদ্ধি কৰে। দাইল খাব পাৰে, কিন্তু এটা লিমিটত। ইউৰিক এচিড থাকিলে দাইল খোৱা সম্পূৰ্ণ বন্ধ কৰিবলৈ নালাগে, কেৱল অত্যাধিক পৰিমাণে খোৱাৰ পৰা বিৰত থাকিব। দিনটোত 1-2 বাতি দালি খাব পাৰে। প্ৰেফাৰেবলি আপোনালোকে মুগ দাইলটো বেছি ইউজ কৰক, যোনটো এটা পাতল দাইল হয়। কেৱল গাঁঠি বিষ খুব বেছি হ'লেহে আমি দাইল খোৱাটো সম্পূৰ্ণ বন্ধ কৰি দিওঁ। তাৰপিছত আহিলে হোৱাইট মিট, যেনেকৈ কুকুৰা মাংস বা মাছ। ৰেড মিটতকৈ ইয়াত পিউৰিন কম থাকে, কম পৰিমাণে খাব পাৰে। বইল বা গ্ৰিল কৰি মাংস খোৱাটো বেছি ভাল। সকলো মাছ নিৰাপদ নহয়, যেনেকৈ অলৰেডি আমি সাগৰীয় মাছৰ ওপৰত ডিছকাশ্যন কৰিলোঁ তেনেকৈ। লাষ্ট আহিলে কণী বা গাখীৰ। ইয়াত প্ৰায় 0% পিউৰিন থাকে। এইবোৰ ইউৰিক এচিড ৰোগীৰ বাবে সম্পূৰ্ণ নিৰাপদ প্ৰটিনৰ উৎস। ইউৰিক এচিডৰ বাবে এটা সহজ নিয়ম মই আপোনালোকক এতিয়া কৈ আছোঁ। আপোনালোকে কি বস্তু একদমেই খাব নালাগে। ফাৰ্ষ্ট আহিলে ৰেড মিট, যেনেকৈ ছাগলী, গৰু বা গাহৰি মাংস। তাৰপিছত আহিলে অৰ্গেন মিট, যেনেকৈ লিভাৰ বা কিডনী, সাগৰীয় মাছ, বিয়েৰ বা মদ। কি খাব লাগে? দাইল এটা লিমিটত, কণী বেষ্ট, গাখীৰ আৰু তাৰ বাহিৰে কুকুৰা মাংস আপুনি এটা লিমিটত খাব পাৰে। এতিয়া আমি শেষ কথালৈ আহোঁ। মনত ৰাখিব, কথাটো প্ৰটিনৰ নহয়। কথাটো হ'ল আপুনি কিমান পিউৰিন খাইছে আৰু সেয়া কিমান সোনকালে ইউৰিক এচিডলৈ কনভাৰ্ট হৈছে। এনেকুৱা আৰু ইনফৰ্মেটিভ ভিডিঅ' চাবলৈ মোক ফ'ল' কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰি মোক জনাব যে ভিডিঅ'টো চাই কেনেকুৱা পালে। ধন্যবাদ।